জেউতি চহৰীয়া চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ দৰং জিলাৰ ডিপিলা মৌজাৰ ঐতিহাসিক খটৰা সত্ৰত। এইখনেই খটৰা সত্ৰ। এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী গোবিন্দ আতয়ে। 1568 খ্ৰীষ্টাব্দত এই সত্ৰখন প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়ত এই ঠাইত বসবাস কৰা খট জাতীয় লোকসকলৰ পৰা তেওঁ সত্ৰ স্থাপনৰ বাবে অনুমতি পোৱা নাছিলে আৰু শেষত তেওঁ মাধৱদেৱৰ কৌশল মতে এই কাৰ্যত সফলতা লাভ কৰে আৰু প্ৰথম অৱস্থাত তেওঁ 4জন খটক শৰণাপন্ন কৰে। ইয়াত চকুৰি বৰগছা আছে। মনত কিবা আশা লৈ ল'ৰা ছোৱালী পৰিয়ালৰ মংগলৰ হকে যিসকল লোকে ইয়াত বৰগছা জ্বলাব বিচাৰে তেওঁলোকে ইয়াত থকা আতৈসকলৰ পৰামৰ্শ অনুযায়ী সন্ধিয়াৰ ভাগত বৰগছা জ্বলাব পাৰে। ইয়াত ৰাতিপুৱা দুপৰীয়া আৰু সন্ধিয়া নাম কীৰ্তন কৰা হয়। আহিব এইটো আহিছে এইটো আহিছে 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 এইটো ভালকে দেখা নাই জুম কৰি লৈছে দেখুৱা হ'বনে? সেইটো কিমান ডাঙৰ দেখিছা? সেইটো কিমান ডাঙৰ দেখা কাচুমা। ইয়াত সত্ৰাধিকাৰ নাই। এখন পৰিচালনা সমিতি গঠন কৰা হয় আৰু তেওঁলোকে উমৈহতীয়াভাৱে ইয়াৰ কাৰ্যবোৰ পৰিচালনা কৰে। খটৰা সত্ৰৰ প্ৰধান উৎসৱ হৈছে পাছতি মহোৎসৱ। ভাদ আৰু আহিনৰ সংক্ৰান্তিৰ দিনাখন এই উৎসৱ পালন কৰা হয়। আজিকালি 5 দিনীয়াকৈ এই উৎসৱ পালন কৰে আৰু এই উৎসৱতে মাধৱদেৱৰ দধিমথন ভাওনাখন স্থানীয় লোকে লগ হৈ পেলাই ভাওনাখন কৰে আৰু সেইদিনা বহুতো দৰ্শনাৰ্থী চহৰৰ পৰা পশ্চিম দিশত 20 কিলোমিটাৰ যদি আপুনি আহে তেতিয়াহ'লে এই খটৰা সত্ৰ পাব। আপুনিও আহি চাবকে, খুব ভাল লাগিব। আজিলৈ এৰিছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নেপাহৰিব আৰু আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।